Hi guys, welcome back to my YouTube channel H&M Vlog. আজি আপোনাক এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম ঐতিহাসিক গংগাপুখুৰী। গতিকে বলক আমি গংগাপুখুৰীলৈ যাওঁ এটা ভিডিও বনাবলৈ চেষ্টা কৰোঁ। তেন্তে বলক যাই থাকক আমি ভিডিওটো। এয়া দেখিছে এইবিলাক একদম মানুহ বহাৰ কাৰণে আপোনাৰ টাইলছেৰে ধুনীয়াকৈ একদম বনাই দিছে। ইয়াত এখন টাইলছেৰে বনাইছে। চাওক এইখন এই দুখন বুলি নহয়, এইখানে মানে কি চাৰো পাশটোত এনেকৈ বনাইছে। চাৰো পাৰৰ কাষে কাষে এইবিলাক দেখিছে টাইলছেৰে বনাই দিছে। আৰু মানুহ ইয়াত বহিব আহিব, মানুহ আহিব ইয়াত। গতিকে আহিলে আৰু ইয়াত আপোনাৰ বহুত ডাঙৰ হেৰি হয়, অষ্টমী বুলি কয়। অষ্টমী হয় ইয়াত, মানে কি মৃতকৰ মানে কি হেৰি অস্থি ইয়াত মানে অতোৱা হয় পুখুৰীটোত। মৃতকৰ অস্থি শান্তিৰ কাৰণে ইয়াত অস্থি উটোৱা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি এই পুখুৰীটোতে মানুহে অস্থি মানে ইয়াত মানে বিসৰ্জন দিয়ে। অস্থি মৃতকৰ অস্থি বিসৰ্জন দিয়ে এই পুখুৰীটোতে। গতিকে চাওক এবাৰ পুখুৰীটোৰ পৰিৱেশটো দেখুৱাম। Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you might? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow. এই পুখুৰীটোৰ ওচৰতে একদম গাতে লাগি আছে আমাৰ পাগল দিয়া। গতিকে মথাউৰিৰ ওপৰত যাওঁ, তাৰ পৰা মই বস্তুখিনি দেখুৱাম, ভালকৈ দেখুৱাম। একদম মথাউৰিৰ ওপৰলৈ উঠি যাওঁ এতিয়া। গতিকে তাৰ পৰা আমি পাগল দিয়াটোৰ মানে দেখুৱাম, কেনেকুৱা এটা মানে ভিউ পাব আপোনালোকে ইয়াৰ পৰা উঠি পেলাই চালে। গতিকে বলক চাওঁ, এইটোৱে হ'ল পাগল দিয়া। কি কম, পাগল দিয়া হয় এইটো। দেখিছেনে একদম কি ভিউ এটা আহিছে। এইখন আমাৰ দলং, একদম এইপিনে বৰকুৰিয়া যাব পাৰি। বৰকুৰিয়া মানে কি দামাল ঘাট বুলি কয় আমাৰ এইখন এটা, সেইফালে যাব পাৰি, বৰবা কলবা পাৰি। গতিকে কি সুন্দৰ এটা ভিউ, একদম কেমেৰা হ'লেতো বম একদম হৈ গ'ল হ'ব ভিডিঅ'টো। যিহেতুকে মোবাইলেৰে বনাইছোঁ তাতে মজা লাগিব। আৰু ইয়াৰ পৰা চাওক না, এই পুখুৰীটো একদম কি মজা লাগিছে। আৰু এগৰাকী বাইদেউ ইয়াত ৰবিবাৰে কি ইয়াত মানে বৰশী বোৱা প্ৰতিযোগিতা চলে নেকি? প্ৰত্যেক ৰবিবাৰে বৰশী বোৱা প্ৰতিযোগিতা হয় মানে এনে অকল প্ৰত্যেক ৰবিবাৰে দেখুওৱা হয় ইয়াত। আৰু ইয়াত এনে কিবা পূজা পাতল চলে নেকি? মানে এই পুখুৰীত কেতিয়াবা বিহু তিথি বা মাহত কিছুমান মাহত ইয়াত অষ্টমীত চলে। অষ্টমী হয় ন ইয়াত? ইয়াত অস্থি জ্বলোৱা হয়, মৃতকৰ মানে অস্থিটো বিসৰ্জন দিয়ে ইয়াত। এইটো কোনটো মাহত হয় এইটো? ফাগুনৰ মানে বহাগ আৰু ফাগুনৰ মাজ ভাগতে মানে ইয়াত হয়। ঠিক আছে বাইদেউ, আপুনি অলপ ক'লে যি কি নহওক। গতিকে বাইদেউ ক'লে ইয়াত মাঘ আৰু ফাগুন মাহৰ মানে মাজ ভাগত ইয়াত অস্থি বিসৰ্জন দিয়ে। মই অলপ আগতে আকৌ দেখুৱালোৱে। গতিকে এতিয়া মই অলপ সিটো পাৰে যাম, তাৰ পৰা দেখুৱাম। এতিয়া মথাউৰিত নামি যাম, যাই আপোনাক এই সিটো পাৰে দেখুৱাম। একদম সেইখিনি যাম। এই আমাৰ ওচৰতে গাড়ী আছে সেইখন, গতিকে গাড়ী দি এইখিনি সিফালে যাওঁ। আৰু তাত এটা মন্দিৰো আছে, আপোনাৰ মন্দিৰটো দেখুৱাম। আৰু তাৰপিছত তাৰ পৰা কেনেকুৱা এটা মজা ভিউ পায় আপোনালোকক সেইটো দেখুৱাম। এই ওচৰতে কেইজনমান খুৰাই গা ধুই আছে, পাৰিলে তেখেতকৰ পৰা জানিব পাৰিম। চাই থাকক, হ'ব। গাড়ী আমি গাড়ীত উঠোঁ, গাড়ীত উঠিম আৰু এতিয়া ষ্টাৰ্ট কৰিলে গাড়ী। আৰু এতিয়া আমি সেইটো পাৰে যাম, যাই তাত আপোনালোকক দেখুৱাম।
গাড়ী থলো এয়া গাড়ীখন থলো এতিয়া আমি একদম ভিতৰত যাম মন্দিৰ আছে এইটোৱে আপোনালোকে দেখিছে এই দেখিছে মহাযজ্ঞ মহাবিষ্ণু যজ্ঞ বাসন্তী পূজা ক্ষেত্ৰ বাসন্তী পূজা হয় ইয়াত বাসন্তী পূজাৰ ক্ষেত্ৰখন দেখুৱাম খোলাখন ইয়াত বাসন্তী পূজা হয় এইটো বাসন্তী পূজাৰ মূৰ্তি দেখুৱাই আছে শ্ৰীকৃষ্ণ হয় এই মূৰ্তি এখন স্কুল তাৰ ভিতৰতে আছে মন্দিৰ এইটো গতিকে বাসন্তী পূজা হয় চাওকচোন এই মন্দিৰটো এবাৰ চাওক এই মন্দিৰৰ ভিতৰখন এয়াই বাসন্তী পূজাৰ মণ্ডপৰ বিষ্ণু মূৰ্তি ইয়াতে হোমযজ্ঞ হয় সেইটো দেখিছেনে গাত এয়া দেখিলে এইটো মূৰ্তি এতিয়াৰ পৰা নামি আহিছোঁ আৰু নামি দেখুৱাম আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাম ইয়াৰে গতিকে বলক আমি এতিয়া যাম আৰু এই দুই এজন মানুহ ওচৰত আছে তেখেতসকলৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম পাৰিলে মোৰ লগত মনোৰঞ্জনো আছে ইয়াৰ লগতে আহিলোঁ আৰু ব্লগ এটা বনাম বুলি গতিকে আহিছোঁ দুই এতিয়া অলপ মানে আগুৱাই যাওঁ আৰু তাৰ পৰা আপোনালোকক পুনৰ পৰা কিবা এটা দিম চাব ৰবিবাৰে কিন্তু আহিম ইয়াত ৰবিবাৰে ক'লে অলপ আগতে ৰবিবাৰে মানে কি বৰশী পোৱা প্ৰতিযোগিতা আছে সেইদিনা ভিডিঅ'টো একদম বহুত ভাল পাব বিভিন্ন মানুহ আহে বৰশী বল বহুত দূৰৰ পৰা প্ৰতিযোগিতা চলে যিহেতুকে গতিকে সেইদিনা আপোনালোকে জানিব পাৰিব কেনেকৈ কি নিয়ম নীতিমতে ইয়াত বৰশী বোৱা প্ৰতিযোগিতা চলে সেইদিনা একদম ভালকৈ গম পাব এই ভিডিঅ'ৰ জৰিয়তে ইয়াত দেখিছে এইবিলাক শাকো মানে ইয়াৰ ওপৰৰ পৰাই বৰশী বায় গতিকে অলপ শাকৰ ওপৰলৈ যাওঁ উঠিবলৈ চেষ্টা কৰিম ভয়ে লাগে দেখোন একডাল শাকৰে যোৱাটো অভ্যাস নাই গতিকে চাওঁ তথাপি চেষ্টা এটা কৰোঁ উঠিবলৈ বাপৰে ভয় লাগিছে আৰু কিবাকৈ গৈছোঁ কপি আৰু বাপৰে ডাঙৰ শাকোখনত যাম এতিয়া মোবাইলটো পৰিলেই চেচ মোৰ ব্লগ বাপৰে কি মজা লাগিছে চাওক না ইয়াৰ পৰা কি মজা লাগিছে আৰু ইয়াত বহি ইয়াৰ পৰা মই দেখুৱামচোন আপোনালোক চাওকচোন গতিকে এতিয়া আমি পাৰলৈ যাম শাকৰ পৰা আজিৰ ভিডিঅ'টোত বিশেষ একো দেখুৱাব নোৱাৰিলোঁ আমি ৰবিবাৰে আহিম আৰু এই বৰশী বোৱা প্ৰতিযোগিতাৰ মাজত এটা ভিডিঅ' বনাই দেখুৱাম আপোনালোকক গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ তেন্তে বাই